নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালেই আছে। আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি মোৰ ভাগৰ চেনেলটোৰ নামটো সম্পূৰ্ণৰূপে চেঞ্জ কৰি দিলোঁ। কেলৈ চেঞ্জ কৰিলোঁ আপোনালোকক কৈ আছোঁ। মই চেনেলটোৰ নামটো কিয় চেঞ্জ কৰিলোঁ মই আপোনালোকক কওঁ। কাৰণ মোৰতো ভিডিঅ' বনাবলৈ মন নাছিলে। আপোনালোকক মই আগৰটো ভিডিঅ'ত কৈছিলোঁৱেই, মোৰ এতিয়া ভিডিঅ' বনাবলৈ মোক উৎসাহ দিয়া মেইন মানুহজন মোৰ হাজবেণ্ড হয়। আৰু মই তেওঁ অবিহনে মানে একো কামতে আগবাঢ়িব নোৱাৰোঁ। আৰু তেওঁ নহ'লে মানে মোৰ একো কামেই নহয়, আৰু তেওঁ নহ'লে মই একো কামতে সাহস কৰিবলৈ নোৱাৰা হৈ গৈছোঁ। তেওঁ নহ'লে মানে মোৰ একো কামতে সাহস নহয়। যেনেকৈ আগতে মা দেউতাৰ লগত সাহসত কামটোত আগবাঢ়ি যাওঁ, এতিয়া মোৰ হাজবেণ্ডৰ লগত মানে তেনেকৈ কামটোত আগবাঢ়ি যাওঁ। মানে মই তেওঁ আছে, একো নাই, সাহস আছে, এনেকুৱা ধৰণৰ কথা। সেইকাৰণে মানে ভাবিলোঁ তেওঁ নহ'লে মোৰ একো নহ'ব। সেইকাৰণে মানে যি হয় চব তেওঁৰ লগত থাকিব লাগিব। কাৰণে মই তেওঁৰ নামটো আজি ফাৰ্ষ্টত দি দিলোঁ, টিংকু কবিতা লাইফষ্টাইল বুলি দি দিছোঁ। আৰু নামটো আমাৰ জানিবই আৰু কেনেকুৱা লাইফষ্টাইল, সাধাৰণভাৱে জীৱন যাপন এটা চলি আছে আমাৰ, তেনেকেই আমি থাকোঁ। আৰু সেইটো হৈ মানে হাজবেণ্ডৰ নামটো আজি দিয়া হ'ল, আগত দি দিছোঁ। আৰু এইটোৱে নাম থাকি যাব আৰু চেঞ্জ নকৰোঁ বুলি ভাবিছোঁ। মই হাজবেণ্ডৰ যেতিয়া নামটো দিছোঁ, হাজবেণ্ডে কৈছে নালাগে দিয়া, তোমাৰটোৱে থাকিব দিয়া। তেওঁ মানে এইটোৱেই, কিবা এটা বস্তু কিনিব গ'লে ক'ব নালাগে দিয়া, তুমিয়ে লোৱাচোন, মই নল'লেও হ'ব, মইতো বেলেগ কাপোৰ বেছি পিন্ধিবই নাপাওঁ ইউনিফৰ্মৰ বাহিৰে, এনেকৈ কয় আৰু। কিন্তু মই নহয়, মই তুমি আজি যিমান নালাগে বুলি ক'লেও মই নামটো দি দিওঁ। সেইকাৰণে মই নামটো তেওঁ দি দিছোঁ। আৰু মোৰ নামটো আছে, তেওঁৰ নামটো আছে, দুইটা নাম পূৰা জইন আছে। আপোনালোকক কেইটামান বস্তু দেখাম। বস্তুকেইটা বেছি ডাঙৰ নহয়, সৰু সৰু বস্তু কেইটামান মই অৰ্ডাৰ দিছিলোঁ। আৰু মোৰ ইয়াত ইমান ভাল হৈছে, মই ইয়াত অহাৰ পৰা ধৰি মানে মোৰ চাদৰ মেখেলা কিনাৰ পইচাকেইটা অলপ ৰখিছে। কাৰণ মই এতিয়া ঘৰত যদি থাকিলোঁহেঁতেন মই কিমানখিনি চাদৰ মেখেলা কিনিব লগা হ'লহেঁতেন ঠিক নাই। আজিকালিতো 1500 টকা তলত ভাল এযোৰ কাপোৰেই নাপায়। পায় বাৰু AC কটন এইবিলাক অলপ কমতে পায়, কিন্তু 1500 টকা 2000 ভিতৰত এযোৰ ভাল কাপোৰ পায়। আৰু এতিয়া সেইকাৰণে মানে আমি 200 টকা 300 টকা 400 টকা এনেকুৱাত মানে টপবিলাক এইবোৰ কম দামতে পাই যায়। মোৰ 200 ইয়াতনো কি, এইবিলাক বস্তুকে পিন্ধি মেলি থাকিব পাৰি, সেইকাৰণে কম খৰচতে হৈছে। সেইকাৰণে মই ভাবিলোঁ এতিয়া এইকেইটা হাজবেণ্ডৰ পচন্দ হয় বাৰু, তেওঁ ক'লে ভাল লাগিছে, সেইকাৰণে অৰ্ডাৰ দি দিলোঁ আৰু আনিছোঁ। আৰু মই আজি আহিছে, মই আপোনালোকক দেখাম। আজি আহিছে, আজি দুপৰীয়া আহিছে, মই আপোনালোকক দেখাম। এতিয়া এইকেইটা মই লৰালৰিকৈ আনবক্সিং কৰি দিলোঁ, তেওঁ মই আপোনালোকক এতিয়া দেখাওঁ, খুলিলোঁ যদিও। আপোনালোকক মই অৰ্ডাৰ কৰা বস্তু এইকেইটা দেখাম। ফেনখন চলি আছে যে অলপ মাতটো মানে কমকৈ আহিছে। মই প্ৰথমতে দেখাওঁ মোৰ এই টপটো। এই টপটো আজিকালি খুব চলিছে ন। এই টপটো মানে মই বহুত ছোৱালীকে টপটো পিন্ধা দেখিছোঁ, আৰু মোক পিন্ধিলে কেনেকুৱা লাগিব মই নাজানো, কিন্তু বহুত ভাল লাগিছে টপটো। এই টপটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। মোৰ খুব ভাল লাগিছে। আৰু এইটো বেছি দাম নহয়, 200 কিমান লৈছিলে দেই। যদি আপোনালোকে লিংকটো লাগে তেতিয়া মোক কৈ দিব। মই এইবিলাক চব মিছোৰ পৰা আনিছোঁ অৰ্ডাৰ কৰি। আৰু এটা হৈছে জিন্স। যদি মই অলপ দূৰত যাব লাগিব, মোক কেছে আকৌ জনাবচোন। আৰু বহুত ধুনীয়া আহিছে দেই, কাপোৰটো বহুত ধুনীয়া আহিছে জিন্সৰ। আজিকালি ওলাইছে, আৰু ওলাইছে মানে পুৰণাই হ'ল। মোৰ আগৰ এটা আছিলে, তেওঁ মানে মই সেইটো অলপ কম দামী আছিলে, সেইটো অকণমান ভাল লৈছোঁ। আৰু এতিয়া আৰু এটা দেখাম, আৰু এটা লাষ্ট বস্তু। এইযোৰ হৈছে উকা মিক্স পাটৰ চাদৰ মেখেলা। এইযোৰ 382 এনেকৈ লৈছিলে। এইযোৰ হয়, এইযোৰ মই ফেব্ৰিক কৰিবৰ কাৰণে আনিছোঁ। আগৰ যেনেকৈ ৰিবন চিলাই কৰিবলৈ এযোৰ আনিছিলোঁ, ভিডিঅ'টো যে দেখিছিলে আগৰ ৰিবন চিলাই কৰা, তো এইযোৰ এবাৰ ফেব্ৰিক কৰিবলৈ আনিছোঁ। আৰু মই আপোনালোকক ফেব্ৰিক কৰি ভিডিঅ'টো দেখাম বাৰু। যদি কাপোৰযোৰ ফেব্ৰিক কৰোঁ তেতিয়া মই আপোনালোকক ভিডিঅ'টো দিম ফেব্ৰিকৰ। এইযোৰকে চিম্পুলকৈ পিন্ধিলেও ভাল লাগিব, ধুনীয়া লাগিব বা চিম্পুলকৈ, কিন্তু মই তেওঁ মানে হেৰি কৰি ল'ম, মানে ফেব্ৰিক কৰি ল'ম। সেইকাৰণে মই এইযোৰ এনেকৈ খালীকৈও পিন্ধিব পাৰোঁ, উকাকৈও পিন্ধিব পাৰোঁ, কিন্তু উকাকৈ নিপিন্ধোঁ আৰু ফেব্ৰিকটো কৰি দিম, অকণমান বেছি ভাল লাগিব। কৰিলে মই আপোনালোকক দেখাম। আৰু
এয়া হৈছে মোৰ দেখালোঁ আপোনালোকক মই অৰ্ডাৰ কৰি অনা কাপোৰকেইটা, সৰু সুৰা কাপোৰ কেইটামান। আৰু এতিয়া মই আপোনালোকক নেক্সট দেখাম ঘৰতে কেনেকৈ আমি ছালৰ যতন ল'ব পাৰোঁ। যোনটো বস্তু নিজেই লগাই অলপ দিন প্ৰমাণ পায় তেতিয়া বেলেগক দেখাবলৈ ভাল লাগে। আৰু মই যিহেতু এতিয়া যোনটো বস্তু ইউজ কৰিম আপোনালোকক শ্বেয়াৰ কৰিম। আৰু এতিয়া ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পেষ্টটো বনাবৰ কাৰণে এতিয়া ইয়াতে লৈছোঁ বেচন লৈছোঁ আৰু এইখিনি দৈ হয় আৰু এয়া হৈছে গোলাপ জল। এইকেইটাই দি মই এতিয়া পেষ্টটো বনাই ল'ম। মই ইয়াতে চাফা বাতি এটা লৈ লৈছোঁ। তাত মই এতিয়া ইয়াত 2 চামুচ দিম বেচন, 2 চামুচ অকণ বেছি দি দিছোঁ বেচন। আৰু এতিয়া দিম দৈ, দৈ দিম 2 চামুচ। মই ইয়াত 2 চামুচতকৈ বেছি বেচন ল'লোঁ কাৰণে গাখীৰটো অলপ বেছি লাগিলে দৈখিনি। আৰু ইয়াতে মই গোলাপ জল এইটো ইয়াত মই কেইটোপালমান দি দিম। গোলাপ জল ছালৰ কাৰণে বহুত ভাল, মই অলপ দি দিছোঁ। আৰু মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু মোৰ এইখিনি ধুনীয়াকৈ হৈ গৈছে, বেছি পনীয়াও হোৱা নাই, বেছি ডাঠ হোৱা নাই, এয়া জোখত হৈ গ'ল। এতিয়া মই লগাম। আৰু মই এতিয়া মুখ চুখ ধুনীয়াকৈ ধুই আহিলোঁ। আপোনালোকে লগোৱাৰ আগত মুখ চুখ ধুই ল'ব। गजब बेइज्जती है। হাজবেণ্ডে হাঁহি আছে। এতিয়া এইখিনি মই বাতিটোত লৈ লৈছোঁ আৰু মই এতিয়া লগাম। কেনেকৈ যাতে মানে অলপ চোলা পিন্ধাটো দিগদাৰ হ'ল। অলপ হাতখনত চোলা পিন্ধাব লাগিছিলে। তেতিয়া মই আপোনালোকে লগালে মন কৰিব এইডোখৰৰ পৰা এইডোখৰলৈকে পুৰা আপুনি লগাব। মই এতিয়া পিছত লগাম, অলপ আছে যে। এতিয়া মুখখন অকল দেখাইছোঁ, পিছত মই এইডোখৰৰ পৰা এইডোখৰ লগাম। মুখখন যেতিয়া এইখিনি লগোৱা হয় এইকণ মেইন হয়, এইকণ চব লগাব লাগিব। ডিঙিৰ পৰা এইডোখৰ আপোনালোকে লগাব চবেই। আৰু এইখিনি হাতে ভৰিয়ে চবতে লগাব পাৰে, য'ত য'ত লগাব বুলি ভাবে। দেখিবে নাই মই অলপ আছিলে, মই সেইকাৰণে এতিয়া হাতত লগাই দিলোঁ। হাতত লগাই দিলোঁ অলপ, আৰু এইটো লগাম, মুখত লগাই দিলোঁ। দেখা গ'ল আপোনালোকে লগাম বুলি ভাবিলে লগাব পাৰে। আৰু তুমি লগাই দিবা, তুমি আহা অকণমান লগাই আহা মানে সবাই লগাই আহা। মানে মোক বেয়া লাগিছে বোলে, এনেকৈ কৈছে ভাল থাকিলে বেয়া কৰিলে বুলি। আমাৰ এইবিলাক বস্তু ভাল নাপায়, একো নলগাই, ক্ৰীম অকণ নলগাই, পুৰা চিম্পুল। এতিয়া মই আধা ঘণ্টামান এনেকৈ থাকিবলৈ দিওঁ। আধা ঘণ্টাৰ পিছত যেতিয়া শুকাব তেতিয়া ধুই দিম। সেইকাৰণে মই অলপ ৰখি দিওঁ। আৰু মুখখন কিন্তু টানি টানি ধৰিব, অলপ পুৰা এইবিলাক যদি ডিঙি থাকে পুৰা টানি টানি নিচিনা কৰিব। শুকাই গ'লে ধৰিবই, কিন্তু যদি এইখিনি লগাই দিয়া হয় ন পুৰা ধুনীয়া মানে হৈ যায়। আৰু মই কিন্তু জাহা তাহা লগাই দিছোঁ, আপোনালোকে অকণমান ভালকৈ লগাব। মই আৰু যেনেকৈ পাইছোঁ তেনেকৈ লগাই দিছোঁ। হাজবেণ্ড আহিলে যে মোৰ যে দেৰি হৈছে কাৰণে এনেকুৱা লৰালৰি কৰিছোঁ মই।
থৈ দিওঁ তাৰপিছত মই ধুই আহি আপোনালোকক দেখাই আছোঁ। এয়া মই এতিয়া মুখখন ধুই আহিলোঁ। আগতকৈ বহুত কোমল কোমল লাগে। মুখখন ধুই আহিলোঁ এতিয়া। চব হাত চাত মুখ চুখ ধুই আহিছোঁ আৰু মই 20 মিনিটহে থাকিলোঁ, আধা ঘণ্টা নাথাকিলোঁ। মুখখন ইমান টানি টানি ধৰিছে, মই আৰু এইবিলাক লগাই বেছি টাইম ৰৈ থাকিব নোৱাৰোঁ। 20 মিনিটমান থাকিলোঁ। এতিয়া এনেকুৱা এখন কোমল কাপোৰেৰে মোহাৰি দিব। মানে আপোনালোকে মুখখন যোনটো ফেচ ৱাছ ইউজ কৰে সেই ফেচ ৱাছটোৱে মুখখন ধুনীয়াকৈ ধুই দিব শুকোৱাৰ পিছত। মই ইয়াত তেনেকৈ ধুই দিছোঁ। আৰু আপোনালোকে যোনটো ক্ৰীম ইউজ কৰে মইশ্চাৰাইজাৰ সেইটো কৰিব। মই এইটো কৰিছোঁ, এইটো স্কিনৰ কাৰণে বহুত ভাল হয়। মই এইটো ব্যৱহাৰ কৰিম এতিয়া। অলপ লগাব, অলপ লগাই দিব আৰু তেতিয়া বহুত ভাল লাগে মুখখন। সঁচাকৈ মুখখন বহুত ভাল লাগিছে, বহুত মানে মিহি মিহি নিচিনা লাগিছে। আৰু আপোনালোকে চাগে ধৰিব পাৰিছে মুখখন ভাল লাগিছে মোৰ নিজকে। হৈ গ'ল এতিয়া। আৰু আমাৰ এই মিষ্টাৰে পূৰা চাহ খাই আছে। এতিয়া চাহ খাই আছে। আৰু কেনেকুৱা লাগিছে মোৰ মুখখন? অকণমান তুমি আগতকৈ অকণমান কিবা চেঞ্জ মানে সলনি হোৱা পাইছানে? হৈছে ইমান মিছা কথা কয় নহয়। এতিয়া মুখখন মোৰ হৈ গ'ল। আৰু আপোনালোকে যদি লগাম বুলি ভাবে লগাব পাৰিব। আৰু মোৰ আজি এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু কৰি দিব দেই। আৰু আজিলৈ বাই বাই।